গুড মৰ্ণিং। আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ কাৰণ জানেই নহয় আজি আহাৰ হাত ভাঙিব, গতিকে ঘৰৰ কামবোৰ কৰিব লাগিব। আৰু লগতে আছে আজি ছোৱালীজনী এক্সাম। কি এক্সাম দিব নাজানো, তথাপিও আজি মানে প্ৰথমটো এক্সাম আৰু দিব লাগিব। গতিকে মোৰ ঘৰৰ কাম বন কৰি স্কুললৈ অকণমান সোনকালে ওলাই যাব লাগিব আৰু সেইকাৰণে খুব সোনকালে উঠিছোঁ। এই কুকুৰাই ডাক দি আছে দেখিছে নহয়, হাতত এইখিনি কাপোৰ লৈ আহিছোঁ, মানে এইখিনি ধুব লাগিব। আৰু বাকী এইবিলাক চোফাৰ কভাৰ পৰ্দাৰ পৰা আদি কৰি গোটেইখিনি ধুই থৈ যাম বুলি ভাবিছোঁ। কিমান কি কৰিব পাৰোঁ নাজানো, কাৰণ ঘৰৰ কামবোৰ অকল কাপোৰ কানি ধোৱা, ঘৰ মোচাই নহয়, মানে ভাত বনোৱাৰ পৰা টিফিন বনোৱালৈকে বহুতখিনি কাম আছে। গতিকে মই কি কৰিব পাৰোঁ নাজানো, কিন্তু সোনকালে উঠিছোঁ আৰু ৰাতিপুৱা চাৰিওফালে কাপোৰ হৈ আছে, যিহেতু বৰষুণ ন। আৰু এইফালে আগফালৰ পৰিৱেশ, ঘৰৰ কাম বনবোৰ লাহে লাহে কৰি আছোঁ, লগতে ভাত পানীও বনাই আছোঁ। মানে 8টামান বাজি পাৰ হ'লেই আৰু ভাতটো বহাই দিলোঁ। আৰু এইফালে সৰু সৰু বৰিয়লা মাছ আছে আৰু এখেতে বোলে খাব, আৰু লগতে ভেন্দি আলু লৈ লৈছোঁ ভাজিবলৈ। আৰু বেছি একো কৰি নাথাকোঁ, এইফালে ঘৰৰ কামবোৰ আছেই নহয়। এইফালে দেখিছে কাপোৰ একদম উলিয়াই থৈছোঁ, আধাখিনি মেলিলোৱেই। আৰু এইখিনি পৰ্দাৰ পৰা টেবুল ক্লথ মানে চোফা কভাৰ চব লৈ আহিছোঁ একদম, মানে এইখিনি আৰু মেলি থৈ যাব লাগিব। যিহেতু বতৰটো অকণমান ৰ'দ উলিয়াইছে, ইয়াৰ চোতালত ৰ'দ পৰি আছে, বহুত ৰাতিপুৱা হৈ আছে দেই। একদম ঘৰৰ কামবোৰ কৰিবলৈ সোনকালে উঠিলোঁ আজি। কাম বনবোৰ কৰিলোঁ, সম্পূৰ্ণ শেষেই নহ'ল। স্কুল ওলোৱা টাইম হ'ল আৰু এখেতৰ অফিচ যোৱা টাইম হ'ল, আৰু এইবিলাক ছোৱালী উলিয়াওঁতে ভাত খুৱাওঁতে বহুত দেৰি হৈ গৈছে। আৰু সিহঁতক উলিয়াই দিয়াৰ পিছত এতিয়া বাইকত স্কুটিত আহি এনেকৈ মোক চিঞৰি আছিলে, দেখিছে নহয়, মই ওলাই হোৱাই নাই। আৰু এইফালে স্কুল আহি পালোঁহি, এখেতৰ অফিচলৈ গ'ল। তাৰপিছত আৰু আমি ৰৈয়ে থাকোঁ, আৰু ৰ'বলৈ বুলি আমি আমাৰ ঘৰটোলৈ গুচি গ'লোঁ। আৰু এইফালে বহুত মানুহ আজি, যিহেতু ল'ৰা ছোৱালীবিলাকৰ এক্সাম আছে, যিহেতু সেইকাৰণে সকলোবিলাক আহিছে। আৰু কিছুমানটো ৰৈ আছে গাড়ী, কিছুমান গছৰ তলত, মানে এনেকৈ ৰৈ আছে। এক্সাম মানে বহুত ডাঙৰ নহয়, তথাপিও ল'ৰা ছোৱালীবিলাক প্ৰথম স্কুলত গৈছেতো, বিশেষকৈ আমাৰ ছোৱালীজনীও, মানে সেয়ে ভয়ে আমাৰো হৈ আছে। আৰু এইফালে ৰৈ থাকোঁতে আমাৰ আৰু সদায় কিবা কিবি হয়ে নহয়। এইফালে এগৰাকীয়ে আনিছে আম, আৰু এগৰাকীয়ে বুট আৰু নেমু পিঁয়াজ এনেকৈ কাটি আছে। মিতালীয়ে খাই আছে আম, আৰু এই কাটি থকা গৰাকী হৈছে মণিকা, আৰু তাই কাটি আছে। মই ভাবিলোঁ ইমান ধুনীয়া সময়, গতিকে ভিডিঅ' এটাটো কৰিবই লাগিব, সেয়ে কৰি থলোঁ। অকল আম, নেমু, বুট, পিঁয়াজেই নহয়, লগত আছে জলকীয়া আৰু নিমখো, আৰু লগতে আছে ইফালে তামোল। চাওকচোন, আমকেইটা সৰু কিন্তু মিঠা যথেষ্ট, লগতে পোকেও ধৰিছে। যি পাওঁ খাম আৰু, এডোখৰ চবৰ কাৰণে কাটিছে। দেখিবলৈ লেতেৰা দেখিছে, গছৰ পৰা সৰাই অনা যে, কিন্তু ধুই মেলি চফা কৰা আছে, আৰু লগতে মিঠা যে যথেষ্ট। আৰু এইফালে এগৰাকী বাইদেৱে আমাৰ পাৰ্লাৰত কাম কৰে, মানে বিউটিচিয়ান বুলি ক'লেও বেয়া নহ'ব। আৰু তেখেতে কৰি আছে থ্ৰেডিং, মানে আমাক সকলোকে কৰি দিয়ে, মানে যাৰ যেতিয়া প্ৰয়োজন তেওঁ আমি ওচৰতে পাওঁ। মানে বহুত টেনশ্যন দূৰ হৈ গৈছে, কিয়নো আমি আকৌ পাৰ্লাৰত নগ'লে হয়। এই এখেত কৰি আছে, দেখিছে নহয়, তেখেতৰ নাম হৈছে পৰি গগৈ। আৰু এয়া মানে ইয়াতে আহি কোনেও এনেই নাথাকে, মানে চবেই নিজে নিজে কিবা কিবি কৰিয়ে থাকে। আৰু এখেতক দেখিছে নহয়, আৰু ময়ো বাৰু তেনেকুৱাই, মাজে মাজে অকণমান সময় পালে ভিডিঅ' এটা কৰি থৈ দিওঁ। আৰু এইফালে স্কুল ছুটি হ'ল, মানে আমিও ল'ৰা ছোৱালী আনিবলৈ বুলি গুচি গ'লোঁ। আৰু এয়া ছুটিৰ ফলত চব আহিলোঁ ওলাই। আমাৰ গৰাকী ওলাই আহোঁতে দেৰি হ'ল, পিছে আকৌ ওলাই আহিও সেই আৰু নাটক, মানে জোলনাত এপাক উঠিহে যাব। এইকেইদিন বাৰু একেৰাহে উঠিবই পৰা নাছিল, কাৰণ বৰষুণ দি আছিল যে। আজি অকণমান বতৰটো ফৰকাল, মানে ৰ'দ দিছে, আৰু সেইকাৰণে উঠিব লাগে। অকল জোলনাতে নহয়, এই চিচৰখনতো উঠিব লাগে। আৰু এয়া দেখিছে নহয়, তাই আৰু ৰক্ষা পোৱা নাই, পিছফালে খচৰ মচৰ কৰি আছে, মানে তাই আগত আহেই, ধৈৰ্য অকণমানো নাই মানে। তাৰপিছত আহিলোঁ ঘৰলৈ, আৰু ঘৰত আহি পোৱাৰ পিছত আৰু দুয়োজনী হাত ভৰি ধোৱাৰ পিছত তাইক কাটি দিলোঁ আম, আৰু মই খাবলৈ ল'লোঁ আপেল। মানে আপেলটো মই খাবলৈ লোৱা নাছিলোঁ, তাইকে দিছিলোঁ, কিন্তু তাই নাখাওঁ বুলি কোৱাৰ কাৰণেহে মই আকৌ আম এটা কাটি আপেলখিনি ময়ে খাই দিলোঁ। এবাৰ তাই লৈ এবাৰ মোক দি এইবোৰে কৰে। তাৰপিছত ৰাতিলৈ কিতাপ পঢ়াব লাগিব, মানে ছেকেণ্ড দিনা আছে এক্সাম নাম্বাৰছ, আৰু সেয়ে নাম্বাৰ শিকাই আছোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ, আকৌ আহিম নতুন এটা ভিডিঅ'লৈ। তেতিয়ালৈকে বাই। ভিডিঅ'বোৰ চালে ভাল পালে লাইক এটা কৰিব।